গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰে অসমৰ বিভিন্ন জিলাবোৰত আমি বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। তাতে আজি বাক্সা জিলাৰ বিশেষকৈ 7টাকৈ কাৰ্যসূচী আজি আমাৰ আছিলে। আজি এইটো শেষ কাৰ্যসূচী হয়। এতিয়া আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ বিশেষকৈ কাৰ্যালয়ৰ চাৰিবেৰ নিৰ্মাণৰ যোনটো আধাৰশিলা অনুষ্ঠান ইতিমধ্যে সম্পন্ন হৈছে আৰু নিকাচিত বিশেষকৈ গোৰ্খা সাংস্কৃতিক কেন্দ্ৰ এটা ডাঙৰ অনুষ্ঠান আমি বিশেষকৈ আজি আধাৰশিলা অনুষ্ঠান কৰিছোঁ আৰু বিভিন্ন ঠাইত বাউণ্ডৰী ৱাল, কিছুমান ঠাইত মাইতী ভৱন আৰু গোৰ্খা ভৱন, গোৰ্খা কালচাৰেল চেণ্টাৰ নামাকৰণলৈ বাক্সা জিলাত সম্পূৰ্ণ 1,02,00,000 টকা গোৰ্খা উন্নয়ন পৰিষদে বিশেষকৈ 2022 আৰু 23 বৰ্ষত আমি দিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ নেতৃত্বহে আচলতে এই আমি কামখিনি কৰিবলৈ আমি সম্ভৱ হৈছে। কিয়নো বিগত সময়ছোৱাত গোৰ্খা উন্নয়ন পৰিষদে 10টা বছৰে বিকাশৰ মুখখন ৰাইজৰ হাতত আগত দেখাবলৈ সম্ভৱ হোৱা নাছিলে, কাৰণ পুঁজিৰ অভাৱৰ কাৰণে। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে বিভিন্ন জাতি জনগোষ্ঠীৰ দৰে গোৰ্খা জনগোষ্ঠীৰ ৰাইজকো উত্তৰণ কৰিবৰ কাৰণে গোৰ্খা উন্নয়ন পৰিষদক যি ধৰণে পুঁজি পৰিমাণটো দি আমাক ৰাইজক সেৱা কৰিবলৈ সুবিধা কৰি দিছে, তাৰ কাৰণে এই চেগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আমি গোৰ্খা উন্নয়ন পৰিষদৰ পৰিয়ালবৰ্গ হৈ আমি বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। চাওক, অসম প্ৰদেশ কংগ্ৰেছৰ যোনটো সভাপতি ডাঙৰীয়াই তেওঁ আচলতে নিজৰ ধৰ্মৰ বিষয়ে যি উপলুঙা মন্তব্য দাঙি ধৰিছে, এইটো দুৰ্ভাগ্যজনক বুলি আমি জনগোষ্ঠী হিচাপে আমি আখ্যা দিছোঁ আৰু গৰিহণা জনাইছোঁ, যাতে এনেধৰণৰ মানে ভিত্তিহীন কথাবোৰ যাতে অনাগত দিনবোৰত কৰিব নালাগে। আজি আমি শুনিব পাইছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ BJYM বিশেষকৈ যুৱ মৰ্চাই বিভিন্ন জিলাত তেওঁৰ বিৰোধী আচলতে অনিচ্ছা স্বত্বেও তেওঁৰ বিৰোধী আচলতে এজাহাৰ দাখিল কৰিবলগীয়া হৈছে। কিয়নো আজি সনাতন ধৰ্মৰ আজি পবিত্ৰ যি সেইটো ধৰ্ম বিষয়ত তেওঁ যেনে উপলুঙা মন্তব্য তেওঁ দিছে, এইটো আচলতে দুৰ্ভাগ্যজনক ক'ব লাগিব। কেলৈ হিন্দু সভ্যতা সংস্কৃতি আজি নহয়, আজি প্ৰায় 6000 বছৰ পূৰ্বৰ এই চবতকৈ পুৰণি সভ্যতা সংস্কৃতিৰ পৰিমাণ হিন্দু সনাতন সংস্কৃতি, তাৰ বিষয়ে এনেধৰণৰ মন্তব্য যাতে অনাগত দিনবোৰত যাতে তেওঁ নকয়, তাৰ কাৰণে আমি এই মঞ্চযোগে তেওঁ হকিয়াই দিছোঁ। চাওক, জনগোষ্ঠীয় যিখিনি উন্নয়ন পৰিষদ হিচাপে আমি BTC প্ৰশাসনক বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি বিশেষভাৱে অনুৰোধ জনাম, আমি আহ্বান জনাম যাতে এইখিনি বিবেচনা কৰিব লাগে। এতিয়া বৰ্তমানে টিম ইণ্ডিয়া আৰু টিম তামোলপুৰ হৈ যেনেধৰণে আজি বিধায়ক ডাঙৰীয়াই কাম কৰি আছে, আজি BTC প্ৰশাসনত যিহেতু এলায়েন্স গভৰ্ণমেণ্টটো চলি আছে, সেইকাৰণে যাতে আমাৰ জনসাধাৰণ যি খিলঞ্জীয়া জাতি জনগোষ্ঠীক যাতে কোনো ধৰণে আঘাত নোহোৱাকৈ এই বস্তুখিনি আচলতে বিবেচনা কৰিহে কামবোৰ কৰাটো উচিত বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু আমিও এটা দায়িত্বত আছোঁ, আমি দায়িত্বত থকা হেতু আমি BTC প্ৰশাসনৰ বিশেষকৈ মুৰব্বী হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাম যাতে এইখিনি ক্ষেত্ৰত নিজে আচলতে নজৰ দি কাম কৰি ভাল হয় বুলি আমি অনুভৱ কৰোঁ। কিয়নো আজি বড়ো জাতি বা অন্যান্য জাতি জনগোষ্ঠী তাত সামোৰ খাই পৰিছে। তাক উচ্ছেদ কৰি তেওঁলোকে ক'ত যাব? যেতিয়ালৈকে উচ্ছেদ কৰি যিখিনি মানুহ সংস্থাপনৰ ব্যৱস্থা তেওঁলোকে যদি নাভাবে, উচ্ছেদ কৰি যে সমস্যাৰ সমাধান নহয় আচলতে। আৰু আমি ভাবোঁ 2003 চনৰ যোনটো একৰ মতে আজি ঐতিহাসিক ৰূপে আজি ভাৰতবৰ্ষ কোনো ঠাইতে এইটো নজিৰবিহীন ঘটনা, যোনটো আজি বিশেষকৈ এমেণ্ডেড 6 শিডিউল বুলি ক'ব লাগিব। এই এমেণ্ডেড 6 শিডিউলটোক আজি ভাৰত সংবিধানে যিহেতু এটা স্পেচিয়েলি এটা ষ্টেটাছ দিছে, কিন্তু এই কথা বুলি নহয়, আজিৰ তাৰিখত 2003 চনৰ আগত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী আচলতে ইয়াত বিশেষ ভূমি অধিকাৰটো পাব লাগে। আৰু বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ কথাটো যদি ক'বলৈ যায়, তেতিয়া আমি এটাই কথা স্পষ্ট আমি জানো, আজি ইতিহাস প্ৰকৃত আজি বিশেষকৈ ইংৰাজৰ দিনৰ পৰা 1886 চেপ্টাৰ 10 অনুযায়ী আমাৰ জনগোষ্ঠীটো ইতিমধ্যে আমাৰ যিকোনো বেল্ট এণ্ড ব্লকত আমাৰ প্ৰটেক্টেড ক্লাছ হয়, আৰু প্ৰটেক্টেড ক্লাছত থকা কমিউনিটিক যাতে কোনো হাৰাশাস্তি নকৰাকৈ তেওঁলোকে উচ্ছেদ কৰক, কিন্তু প্ৰটেক্টেড ক্লাছ তথা ইণ্ডিজিনিয়াছ কমিউনিটিবোৰক যাতে হাৰাশাস্তি এই আমাৰ বিশেষকৈ উচ্ছেদৰ নামত যদি হাৰাশাস্তি নহয়, তাৰ কাৰণে আমি আবেদন জনাম। सोलोंथाइ बोसोर 2023-24 नि थाखाय फरायसाफोरनो गोदानै मुं थिसननाय लानानै फैदों क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स कलेजआ। क'क्राझार सहरजों नांजाबनाय हाब्रुबारियाव थानाय बिटिआरनि गंसेल' डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजाव दायो फरायसाफोरनि गोदानै मुं थिसननाया अनलाइननि गेजेरजों सोलिगासिनो।
फरायसाफोरा क'क्राझार मिउजिक एन्ड फाइन-आर्ट्स.in वेबसाइटआव थांनानै मुंखौ थिसननो हागोन। 12 थाखो उद्रिसारनाय फरायसाफोरा बेचेलर अफ फाइन आर्ट्स, बेचेलर अफ मिउजिक आयदानि थाखाय मुं थिसननो हागोन। बे सरकारि कलेजाव मोजां सोलोंथाइजों लोगोसेयैनो हौवासा हिन्जावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफोरा क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजाव गोदानै मुं थिसन्नोब्ला नैबे मबाइल नम्बर 9085292451 आरो 93654912557 आव थोंजों सोलाद लानो हागोन।